তো গাইজ আন এটা ভিডিঅ'লৈ স্বাগতম। আৰু মোৰ লগত মোৰ ভাইটি আছে আৰু লগতে আছে মোৰ এটা মামা। আমি ৰাংসাপাৰাত গৈ আছো। তো গাইজ এইটোৱে হ'ল ৰাংসাপাৰাৰ মেইন গেট। তো এতিয়া আমি ভিতৰলৈ সোমাই যাম। তো গাইজ ফাইনেলি আমি ৰাংসাপাৰালৈ আহি পালোঁ। তো বাইক ইয়াতে পাৰ কৰিলোঁ। এতিয়া আমি গৈ আছোঁ বেম্বু পাৰ্কলৈ। ইফালে আপোনালোকে আহক আৰু বহুত ধুনীয়া হয়, কাৰণ বহুত ফুল বাগিচা আছে ফুলৰ, আৰু আপোনাৰ বেম্বু বহুত আছে। বেম্বু মানেতো বুজিয়ে পায়, বাঁহ কালা বাঁহ আছে, বগা বাঁহ আছে। বাইক এটা বস্তু দেখাব বাকী আছে। এইটো আমাৰ লগত যি আহিছিল, এই দেখক গাইজ আহি ইয়াতে মানে বল খেলা আৰম্ভ কৰি দিছে। এইটো হেল্ল' ইয়াৰ নাম হয় বস্তা। এইটো বল চাওক গাইজ, দেখো চেয়াৰখন পেলাই দিছে বে। ডেঞ্জারাস প্লেয়ার হয় গাইজ। জোৰছে মাৰো। সো গাইজ আমি গৈ আছো ফাইনেলি বেম্বু পাৰ্কলৈ। এইটো আমাৰ বস্তাদা কিয় হয় খালি আমি মামা ভাগিন। এইটো লেখা আছে গাইজ, যদি আপোনালোকে পাৰ্কিং এৰিয়া বা বাহিৰা ঠাইত যদি বাইক ৰখে ৰাস্তা, তেনেহ'লে 500 টকা ফাইন হ'ব, 501 টকা। চ' যদি আপোনালোকে আহে পাৰ্কিং এৰিয়াত, বাইক হওক কাৰ হওক, পাৰ্কিং এৰিয়াত পাৰ্ক কৰিব গাইজ। কি কৈ আছা, কি বকি আছা গাইস? আমাৰ লগত আপোনালোকে বানি থাকক। বানি এইটো কি কেনেকুৱা ধৰণৰ কথা বে? বানি থাকক কৈ আছে, আমাৰ লগত থাকক গাইস। তো গাইজ কোনোবাই যদি ইয়াতে যদি বাইক সোমাই দিয়ে তেনেহ'লে 501 টকা ফাইন হ'ব। চাওক আপোনালোকে। তো মই এতিয়া ভিতৰলৈ গৈ আছোঁ। তুমি আছে নেকি? চাও চাও আমি আছো। আহা আহা। এই দুজন হ'ল হিন্দী ব্লগাৰ, হয় নেকি? ৰাজবীৰ ৰাইডাৰ ব্লগ না? গাও ভন্টি, কি নাম তোমাৰ? ক'ত ঘৰ তোমাৰ? হা বাটৰাত। ভাইটি তোমাৰ নাম কি? সোমেন চক্ৰৱৰ্তী। কেনেকুৱা লাগি আছে ইয়াতে? হা ফুৰি কেনেকুৱা লাগি আছে? হা ভাল লাগি আছে নে বেয়া লাগি আছে? গাইস লাজ কৰিছে। ভাইটি তোমাৰ নাম কি? সো গাইজ বেম্বু পাৰ্ক চোৱা হৈ গ'ল। এতিয়া আমি গৈ আছোঁ মেইন পাৰ্কলৈ। তাতে কিবা পানীৰ বোলে কিবা আছে, মানে পানীৰ এটা চিনেৰি আছে। দেখা নাই, কাৰণ মই আহিছিলোঁ এবাৰ মানে আহিছিলোঁ, ইয়াতেহে আহিছিলোঁ আৰু তাতে মেইন পাৰ্কলৈ। বাট তেতিয়ালৈকে এইবোৰ কাম চলি আছিল, বনোৱা হোৱা নাছিল। চ' আজি যাম প্ৰথমৰ বাবে। এইটো আমাৰ ফাৰ্ষ্ট টাইম, নাজানো কেনেকুৱা হ'ব। ইহঁতো কৈ আছে ভাল হ'ব বহুত। চ' চাওঁ আহক, আমিও চাওঁ আপুনিও চাওক। তো মই ফ্ৰেণ্ডসকলক কৈ আছোঁ ভিডিঅ'খন চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট বক্সত জনাই দিব, তেতিয়াহ'লে মোৰো অকণমান ভাল লাগিব।
দে দে ভাল লাগি আছে গাইজ অলপমান সৰু কালৰ কথা মনত পৰি আছে গাইজ 15 বছৰমান পিছত উঠিলোঁ আজি ভুলত